দিগদাৰ কৰি উঠাই হ'ব ৰ'ব অলপ দেৰি হ'ব এই কাম আছে ভালেখিনি আরে কি বাকি আছে অলপ জলদি জলদি কর এই দিগদাৰ কৰি আছে হে আরে কি দিগদার করছাই না এ ঠান্ডা এইকাৰণে ৰ'দৰ পোহৰৰ কাৰণে ওপৰত উঠিতে ৰ'দ পৰি আছে না এ তাতে রোদ পোৱা লাগে এইমাখান জাগা নাই এই অলপ কাম কৰা হিক তাতে রোদ পুলি অসুবিধা হ'ব কেতিয়াবা পৰি মৰবি এই ৰঙান বা দিয়ক ইয়াক মই যাব নোৱাৰো বাজাৰত কিয় যাব নোৱাৰা নাযাওঁ মই ঘৰৰ পৰা নলঙে বাহিৰত আরে কিমান দিন এনেকে বাইপের হোটেলত বহি খাবি হা অলপ কাম কৰা হিক মই থাকা কি ঠিক আৰু মই মৰা পাছত কি কৰি খাবি হা এই কিবা কৰি খাব লাগবা নামিয়া বাহিৰত কিনে যায় অ ৰংখিনি আনবা লাগব যাবা অলপ বাহিৰত যাবা শিক্ষাটো দিয়ক তাই বাহিৰত যা শিক্ষা হ'ব লাগব লাগবা যা নামিয়া কি কৰি ইয়ে ওই ইটেটো ঠেঙত ভাঙি মোক দুনিয়াৰ টাকা পা ভৰা লয় মই বাপ তই যদি এনে কাম কৰবা পাৰা তেতিয়াহ'লে আজি তই দুনিয়াৰ মক্কেল দেখোন এইটোৱে মক্কেল ক'ত যা বাজাৰ কৰিব যাব কি বাজাৰ কৰিব যায় এইটো কোনোদিনে ঘৰৰ পৰাই নল মই নাযাওঁ বুলি কৈছিলো না দেউতা জোৰ কৰি যাবা কৈছি আৰু বহুত কিবা কিবি আনবা দিছে ৰং চং আনবা দিছে পাৰবি না তুই পাৰিম ক'ত যা এতিয়া বাজাৰ কৰিব আমাৰ এতিয়া বাজাৰত আমাৰ ইয়াতে যাত কৰি বিয়া গুচিত যা তই সভা চলি আছে তাতে চব পাবি চব পাম চব পাবি কম দামতে পাবি কম দামতে পা কি বুলি ক'লা এই বিয়া গুচিৰ সভা বিয়া কচিৰ সভা বিয়া কচিৰ সভাত গেলে কমতে পাম কমতে পাবি ইয়াতে টেম্পো আহিব টেম্পোত উঠি যাবি বিয়া কচিৰ এতিয়াও নোপাৰি সেইটো চকতো এই সিটোত মানুহ ভিৰ হৈ থাকিব এতিয়া পাবি যা ইফালে যা বিয়া কচিৰ সভা বঢ়িয়া যা এই মক্কেলে আৰু ক'ত বা যে কহে যায় এতে কি কৰে হা এতে নাচে 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 আপি গিলাই আপি নাচে খাটা ড্ৰেছ পিন্ধি বঢ়িয়াকে নাচে খাটা মজা লাগে চাই ভাল লাগে নেকি ভাল লাগে বহুত মানুহ চাই থাকে বহুত মানুহ এনে চাবা দিব না itu mokkelane পাইছো সামনে কম নেকি 500 টাকা লাগবো 500 টাকা Hay nói Faldi nói Muda api api muda na ko khata ari jao bari Faldi jao sara dance pai je kanyo sa ঠিক আছে ভাল হৈছিল ন দাদা দেশ আপিনো কি ৰকম নাচে একদম ভাল লাগছি আৰু চাব লাগিব কিছু গাপিয়ে না ৰাতি থেতাৰ আছে না জিলাপি আলু জিলাপি লং ৰ কেজি কিমান হ'ব 400 টাকা না 400 টাকা একটা কি দেয়া 20 টাকা 400 টাকা না আর একটা কেজি কি হয় agak ya. Apa ini ibadah apa sih tadi, Pak? মোক ৰং নিবা দিছিল পাহেৰে গেছিলো দাদা ৰং পাই ন পাই ৰং দিয়া হা হয় নেকি ঠিক আছে এৰে পৰা কেনে হেন ৰং লাগে এখনি দিন হ'ব আমাৰ ডাঙৰ ঘৰ বেছিকে দিয়া ঠিক আছে
কেই টাকা দাম আছে কিমান 1200 মান টাকা হয় 1200 হলি আৰু বাছত দিম দা ঠিক আছে ইতনে মোক দেউতাই ভাল পাব একবাৰ বাজং না অ দাদা খুৰা চেন্দেলৰ ফিতা আছে ন আছে ফিতা দিয়া হাতন তই না দিবা না অ বাবাই নিবা দিছি 20 বছৰ মান যাও হেন দিবা কেছ পইচা দি নিম হৈ ন কেই টাকা 20 টাকা 20 টাকা আৰু এক জোৰা দিয়ক ৰাঙা হেন দিয়ক পইচা পইচাটো ৰাখক হৈছে ন কেই টাকা হ'ল 40 টাকা আৰু কেই টাকা ঘূৰে পাম 60 টাকা আৰু কেতিয়াবা মাল লৈ যাম দিয়ক আহো দিয়ক কৰবা চলি আছিল ফুটা হে ৰিয়েল টাকা 100 ৰিয়েল হৈ গেল বাজাৰ আনো না খাও কিতাপত তোমাৰ বাপা হেৰি গেলো ঘৰত গালি খাব লাগব মাইন খাব লাগব অহা চেণ্ডেলৰ কিতাপ এটা ধুনীয়া পইচাও দি আহিছিলোঁ কি কৰোঁ মাইন খালোঁ আজি গাড়ীখন লৈ যাবা গাড়ীখন ভাড়া কৰি লৈ যাম পটাপট লৈ আহিম ঘৰত গমেই পাবা নাই হয় না দাদা এই বিয়া কৰছে সবাই কিবা ৰৈ আহিল যাবা পটকে আহিবা লাগে যাবা ন পইচা পাতি যাবা কি টাকা দিবা লাগিব 1500 হ'ব বোলা দাদা পিতা এৰি গৈছিলো আহো দে আইছো ইমান দেৰি মইনা তুমি ঘৰত যোৱা ঐ ইমান দেৰি কিয় কৰিলো দেই দেৰি নহয় তাৰমানে কি হৈছে জানা কি মই বিয়া কৰছে সভাত বাজাৰ কৰি আনছো হয় নেকি বাপ বহুত দূৰত গৈছা দূৰত গৈছো চব বস্তু কিনে চব সব আনছো আনছা সব আনছো ৰংটো ক'ত ৰংটো আছে ক'ত এইটো নাইতো আছে বহুত ভাল হৈছে এইটো কি আনছা ৰং মইতো ঘৰত লাগে ৰং আনবা দিলো এইটো নখ পালিছ মই দোকানত কৈছিলো বোলে সেই লাগে ৰং লাগে বোলে এই দিছি বহুত খালাক 1000 টাকা লৈছি এইটো 1000 10টা মান আনছো 1000 লৈছি মোৰ কপাল বাকী পইচা কি কৰিলি বাকী পইচা ক'ত শেষ কি আছে ইমান গাল আমি ভণ্টি আৰু মই যাই উঠি তাতে ডান্স কৰি দি ডান্স বঢ়িয়া তাতে টিকটত 500 টাকা গৈছি 500 তাৰ পিছত জিলাপি কিনছো 1 কেজি 400 টাকা কপাল মোৰ জিলাপি 1 কেজি 500 টাকা মই কমতে আনছো বঢ়িয়া তই ডাঙৰ মানুহ হ'ব পাৰিবি আৰু হলো সেই আনছো কি কয় আৰু চলি আছিল বুঢ়া মানুহ সব চাওমিন খাইছো 5000 টাকা নহয় 3000 টাকাৰ আৰু কি কৈছো জানা চেন্দেলৰ ফিটা আনছো 100 টাকা তাৰে পিছত আৰু কি কৰিলো পান খাইছো 1000 টাকাত হয় এনেকে মই ধ্বংস কৰিলি আৰু বাকী পইচা ক'ত বাকী কিমান আছে আৰু বাকী 1500 টাকা ক'ত আৰু
অ' 1500 অ'। অ' দেউতা অ'। আজি মই বিৰাট ডাঙৰ এটা বুদ্ধিকৰ কাম কৰিছো কেনে তাৰমানে কেনে জানা না কি কও? চেণ্ডেলৰ ফিতা পেটৰ মই পইচা দিলো পইচা দি তো মই চেণ্ডেলৰ ফিতা পেট আনা নাই আহি ঘৰৰ আগত মনত পৰছি অ'। চেণ্ডেলৰ ফিতা পেট এৰি আহিছো অ'। তাৰ পিছত লগালগ 1500 টকা দি গাড়ী এখন ঠিক কৰি অ'। আৰু বিয়া কথা হবা গৈছো তাই চেণ্ডেলৰ ফিতা লৈ আহিছো নহ'লে তই গালি পালি কি হ'লে বা দেউতাই ফুটি It's caught in the crossfire.